আজি আমি আহিলো বান্ধৱীজনীৰ ঘৰলে বিহু খাবলে। বিহু বুলি যে কি খাব পালো আজি তাকে আজি আপোনালোকক দেখাম, ভিডিঅটো শেষলৈকে চাব। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি মই গৈ আছো বিহু খাবলে, তথাপিও বান্ধৱীজনীৰ ঘৰলে। সেইকাৰণে ভাবিছো ভিডিঅ' এটা বনাই লওঁ আৰু আপোনালোককো দেখাও। এইফালে গাইছ মই পুৰা ৰেডি, আৰু আজিৰ আউটফিটটো ভাইটিয়ে দিয়া, মানে এইটো মই আগতে অৰ্ডাৰ কৰিছিলো আৰু ভাইটিয়ে পেমেণ্টটো কৰি দিছে, তো সিয়ে দিছে আৰু ক'ব পাৰি। এইফালে ভাইটিয়ে ধনক খুৱাই আছে পেট ভৰাই। মই পুৰা অবসেছড হৈ গলো এই শাৰ্টটোক লৈ। কৰ্চেট বেগ ডিজাইন আছে, সো ফিটিঙৰ টেনচনে নাই। বিহু বুলি লোৱা হৈছে বুলিও ক'ব পাৰি। ফাইনেলি আজি চান্স পালো আৰু পিন্ধা। বাস মই ৰেডি হলেতো নহব, সাইড বেগ, হেলমেট, ডাঙৰ বেগ এটা সব ৰেডি। এতিয়া বাস যাবহে লাগে। মই মা আৰু ভাইটিক বাই বাই কৈ ওলাই দিলো বাহিৰলে। তো ফাৰ্ষ্টতে আহিলো মই মিঠাই ল'বলে। অকল মিঠাই নহয়, লগৰজনীৰ কাৰণে চকলেটো লৈ লৈছো মই। গাইছ এতিয়া মানে ভণ্টি খোজকাঢ়ি আহি আছে ঘৰৰ পৰা ৰাজালীলৈকে, একদম মেইন ৰাস্তাটোলৈকে হা। এতিয়া মই আহি ৰখি আছো, কিন্তু তাই আহিয়ে পোৱা নাই। এতিয়া মই তাইক ল'বলৈ আকৌ মই ভিতৰলৈ সোমাই যাব লাগিব। বলক ভণ্টিক বিচাৰি সোমাই আহিছিলো হে। দূৰৰ পৰা চাতি চাই গম পাই গলো এইজনীয়ে মোৰ ভণ্টি। ভৰিৰ অৱস্থা বেয়া হৈ গল, তাই চেণ্ডেল খুলিয়ে দিলে আৰু আমাৰ মানে অলৰেডি ওলোৱা লেটে হৈ গৈছে। সো টাইম ৱেষ্ট নকৰি ডাইৰেক্ট ফ্ৰেণ্ডজনীৰ ঘৰলে বুলিয়ে ওলাই দিলো। তাই ৰাস্তাতে ওলাই ৰৈ দিছে আৰু আমাৰ কাৰণে। আহোতে মই বস্তুখিনি প্ৰথমে তাইৰ হাতত দি লৈছো, দেন কৰিলো এটা হাগ। এতিয়া আমি পুৰা ৰেডি আৰু খাবলে। বিহুৰ বতৰ খোৱাটোৱে মেইন, অকল তাইক চাবলৈ থৈ নাহিছো। प्रथमे ताई লৈ আহিলে এক গ্লাস পানী। পানী খাই পেটটো ভৰাব বিচাৰি আছে তাই। বেটা तुमको लगा हमें समझ नहीं आएगा। বাৰু ফাইনালি তাই গলকে চাহ আনিবলে। আন্টিও লৈ আহিছে লগতে। ইমান গাল ডিফাৰেন্ট ভেৰাইটিছৰ পিঠা চাই মইতো টেনচনতে পৰি গলো, কৰ পৰা ষ্টাৰ্ট কৰো আৰু। মোৰ কাৰণে স্পেশালি আন্টিয়ে চাহ বনাইছিলে আৰু ইমান টেষ্টি লাগিলে ন খাই, কি কম মানে। ভণ্টিয়েটো কান্দিয়ে দিব বিচাৰিছিলে। আবে কনসা वाला খাও লৈ ললো আৰু এটা। আৰু হসাকে কও যদি পিঠা অবিহনে বিহুটো কমপ্লিট নহয়, সেইকাৰণে লাগি গলো আমি খোৱা। যদি কোনোবা পিঠাখিনিৰ নাম জানা কমেন্টত জনাবাচোন দেই। ইয়াত যে ভণ্টি হাঁহি আছে ৰিজন আছে, তাৰ পিঠাখিনি পেকিং কৰা লৈ যোৱা ঠাণ্ডাত আছিলে। ইমান ধুনীয়া লাগিছিলে ন ফুল কেইটা। চিঙিবতো মন নাছিলে মোৰ, বাট কালাৰটো চাই থাকিব নোৱাৰিলো আৰু। ফুলপাহৰ নাম যদি কোনোবাই জানা কমেন্টত জনাবা। এতিয়া আমি গোটেইগালে ওলাই গৈ আছো চাহ বাগানৰ ফালে। মানে আজি আমি হাৰমতি ফালে ওলাই আহিছিলো। বান্ধৱীজনী ঘৰ ইয়াতে আৰু ঘৰৰ ওচৰতে আছে চাহ বাগিচা। এইফালে চাও গাইছ, বাগানৰ কামত পুৰা লাগিয়ে আছে মানুহ। আজি মই হিলছ পিন্ধি আহিছো, তো খোজকাঢ়িবলৈ বহুতে বেছি কষ্ট হৈ আছে, কিন্তু মই পাৰি গলো আৰু। अच्छी फोटोज के लिए कुछ भी कर सकती हूं मैं। ইয়ালে অহাৰ মেইন ৰিজনে হৈছে ফটো ক্লিক কৰা। নিউ শাৰ্ট পিন্ধি আহিছো, ফটো ক্লিক নকৰিম নে মই? মোৰ শ্বটটো বহুতে বেছি ভাল লাগিছে। বাকি আপোনালোকৰ কেনেকা লাগিছে কমেন্টত জনাই দিব। মোতকে বেছি মোৰ কেমেৰামেন এক্সাইটেড হৈ আছে ফটোখিনি চাবলে, কাৰণ তাক মই প্ৰথমে কৈছো ফটো যদি ভাল নহয় ভেন তোক ভালকে ধৰিম মই আজি। চব এতিয়া মৰি পৰি হলেও ধুনীয়াকে ফটো ক্লিক কৰি দিছে। আমি পুৰা ফটো ক্লিক কৰাত বিজি। কৃতি আমাৰ কাৰণে ৱেইট কৰি আছে, মানে এতিয়া খানা খোৱাৰ টাইম আহি গল। আমি আহি বহি দিলো খাবলে। খাবলে কি দিয়া নাই আৰু, মাছ মাংস আৰু বহুত কিবা কিবি। হেপী হৈ গল পুৰা। আহি বহুতে ইহঁতৰ খোৱা শেষেই, আৰু মোৰ চাওক গাইছ, মই এতিয়া ষ্টাৰ্ট দিলোহে। আৰু সঁচাকৈ খানাখিনি বহুতে বেছি টেষ্টি বনিছে। ফিছ ফ্ৰাইটো মোৰ ফেভৰেট হৈ গল। খাই থকা অৱস্থাত ফ্ৰেণ্ডছ কেইটাৰ লগত কথা পতাটো মেণ্ডেটৰী। ইহঁতৰ লগত কথা পতাৰ সময়ত হাঁহিনো উঠিবনে মোৰ। খাই বৈ হৈ গল, এতিয়া ওলাইছো আৰু ঘৰলে যাবলে। মই ভবা নাছিলো মোৰ যোৱা দেখি যে কৃতি ইমান ইমোচনেল হৈ যাব। আৰে ৰুলাই কি কা পগলি। আন্টিহঁতক বাই বাই কৈ মই আহি গলো নানী ঘৰৰ ফালে। আজিলে ইমানেই, বাই।